দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ডিফু 4টা জিলা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু লোকসভা সমষ্টিৰ বাবে নিৰ্দিষ্ট ভোটদান কেন্দ্ৰলৈ ৰাওনা পলিং বিষয়াসকল 18 এপ্ৰিলত নিৰ্ণয় কৰিব মুঠ 7,49,086 ভোটাৰে 5 প্ৰাৰ্থীৰ ভাগ্য কাৰ্বি আংলং জিলা উপায়ুক্তৰ সংবাদমেল লোকসভা নিৰ্বাচনৰ বাবে 48 ঘণ্টা দায়িত্ব ঘোষণা শান্তি আৰু সুস্থিৰ বাতাবৰণত নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত পুৰা আদি মাদক দ্ৰব্যৰ বিক্ৰী তথা ক্ৰয় বন্ধ 48 ঘণ্টালৈ ডিফু ৰং মন্দিৰত কংকাট ফিল্ম এৱাৰ্ড 2019 বঁটা প্ৰদান উত্তম শ্ৰেষ্ঠ বঁটা পুৰস্কাৰ সন্মান লেখাটোলৈ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ অৱশেষত আহি পৰিল সেই নিৰ্দিষ্ট দিন 18 এপ্ৰিলত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ডিফু 4টা জিলা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু লোকসভা সমষ্টিৰ বাবে নিৰ্দিষ্ট ভোটদান কেন্দ্ৰসমূহ ইতিমধ্যে প্ৰশাসনৰ নিশ্চিত নিৰাপত্তাৰ মাজত সাজু কৰি তোলা হৈছে ইতিমধ্যে জিলাখনৰ দুৰণিবতীয়া তথা দুৰ্গম এলেকাৰ ভোটদান কেন্দ্ৰলৈ 16 এপ্ৰিলৰ পুৱা ভাগৰ পৰা ইতিমধ্যে ৰাওনা হোৱাৰ পিছতে আজি 17 এপ্ৰিলত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা নিৰ্দিষ্ট ভোটদান কেন্দ্ৰলৈ ৰাওনা হৈছে পলিং বিষয়া তথা কৰ্মীসকল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু পাহাৰীয়া জিলা ভোটাৰসকলেও নিজৰ নিজৰ মনোমত প্ৰাৰ্থীসকলৰ নামত নিজৰ বহুমূলীয়া ভোট প্ৰদানৰ বাবে ডিফু 4টা জিলা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ডিফু লোকসভা সমষ্টিৰ সৰ্বমুঠ 7,49,086 ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্ণয় কৰিব এএছটিচি এপিএছএলচি এনপিপি কংগ্ৰেছ আৰু বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা 5 প্ৰাৰ্থীৰ ভাগ্য বিচাৰি আছে Pass presiding officer আপোনাৰ বিচাৰি আছে কাইন্ডলি আপুনি মিডিয়া চাৰ সাধাৰণ পুৰুষ ভোটাৰ মুঠ 4,45,003 সাধাৰণ মহিলা ভোটাৰ 3,93,054 অন্যান্য 6 আৰু শাৰীৰিকভাৱে অক্ষম ভোটাৰ 1,610 জন সৰ্বমুঠ ভোটদান কেন্দ্ৰ 1,174খন বুকাজান বিধায়িনী সমষ্টিত আছে 212খন ভোটদান কেন্দ্ৰ হাফলং বিধায়িনী সমষ্টিত 242 হাওৰাঘাট বিধায়িনী সমষ্টিত 164 ডিফু বিধায়িনী সমষ্টিত 258 আৰু বৈঠালাংছ বিধায়িনী সমষ্টিত আছে 296খন ভোটদান কেন্দ্ৰ 5 প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় এতিয়া 7,49,086 গৰাকী ভোটাৰ হাতৰ মুঠিত লোকসভা নিৰ্বাচনৰ বাবে ভোটদানৰ নিৰ্দিষ্ট 18 এপ্ৰিলৰ প্ৰাক্ষণত কাৰ্বি আংলং জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াৰ সংবাদমেল পাহাৰীয়া জিলা কেইখনৰ বিভিন্ন ভোটদান কেন্দ্ৰলৈ ইতিমধ্যে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা ৰাওনা দিয়া হৈছে পলিং বিষয়া তথা কৰ্মীসকল অহাকালি 6 বজাৰ ভিতৰত প্ৰিজাইডিং অফিচাৰ পলিং বিষয়া তথা কৰ্মীসকল উপস্থিত থাকিব নিজৰ নিজৰ নিৰ্দিষ্ট ভোটদান কেন্দ্ৰ 18 এপ্ৰিলত ভোটদান প্ৰক্ৰিয়া শান্তি আৰু সুস্থ বাতাবৰণৰ মাজত অনুষ্ঠিত হ'বলৈ জিলা উপায়ুক্তই সংবাদমেলত কেইটামান বিষয়ৰ ওপৰত আলোকপাত কৰি ব্যক্ত কৰে 48 ঘণ্টা সমগ্ৰ পাহাৰীয়া জিলাত ড্ৰাই ডে ঘোষণা আৰু ভোটদান কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত মোবাইল ফোন নিব নোৱাৰিব ডিফু আৰু বৈঠালাংছ টোটেল 1,174 polling stations against আমাৰ polling party গঠিত হৈছিলে এই সকলোলৈ আমি ইতিমধ্যে ডিছকাছ কৰিছোঁ আৰু ইয়াৰ প্ৰায় সংখ্যক most of the polling parties have already arrived in their respective polling station area and some are on the way to their respective polling stations and hopefully all the 1,174 numbers of polling parties will reach before 6 p.m. today. লগতে শাৰীৰিকভাৱে অক্ষম ভোটাৰসকলে সমাজ কল্যাণ বিভাগৰ পৰা প্ৰদান কৰা হুইল চেয়াৰত
বহি গৈহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব পাহাৰীয়া জিলা তিনিখনৰ সৰ্বমুঠ 7,49,086 গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব বুলিও সংবাদমেলত সদৰি কৰে উপায়ুক্ত গৰাকীয়ে কাৰ্বি আংলঙত লোকসভা নিৰ্বাচনৰ গৰম বতাহৰ মাজতে ডিপুৰ ৰং মন্দিৰত বুধবাৰে অনুষ্ঠিত হৈ যায় অন্যান্য মনোগ্ৰাহী অনুষ্ঠান ৰং মন্দিৰত অনুষ্ঠিত কংকাট ফিল্ম এৱাৰ্ড 2019 বঁটা প্ৰদান এক মনোগ্ৰাহী আৰু বৰ্ণাঢ্য অনুষ্ঠানত পুনৰ উত্তম শ্ৰেষ্ঠ কাৰ্বি ফিল্ম হিচাপে জিলিকিল লেখাটো বিগত ৰাংচিনা চাৰ্পো এৱাৰ্ড অনুষ্ঠান কেইবাটাই দিশৰ পৰা শ্ৰেষ্ঠ সন্মান আজৰি ল'বলৈ সক্ষম হোৱা বুধবাৰে ৰং মন্দিৰত অনুষ্ঠিত কংকাট বঁটা প্ৰদান অনুষ্ঠানটো লেখাটোৱে কংকাট ফিল্ম এৱাৰ্ড 2019 লাভ কৰিবলৈ সক্ষম হয় লগতে লেখাটো ফিল্মখনৰ অভিনেত্ৰী ৰূপজিনী লেখথেপিয়ে এই বছৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে আনহাতে বছৰটোৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে কংকাট ফিল্ম এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয় বিজয় লেখে পেইনে কাচিংখন ফিল্মত কৰা সুন্দৰ অভিনয়ৰ বাবে ঠিক তেনেকৈ ভিডিঅ' এলবাম কচনচি টেংনেজিমা শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰে ৰমেন টেৰন নাংপেন নে কাচিংখন ফিল্মত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী সন্মান লাভ কৰে নিৰ্মালী টেৰন পিয়ে এনেদৰে শ্ৰেষ্ঠ শিশু অভিনেতা সন্মান লাভ কৰে দুৰ্বিকা টেৰন পিয়ে মেকআপৰ বাবে শ্ৰেষ্ঠ সন্মান লংক্ৰী টেৰন শ্ৰেষ্ঠ কোৰিওগ্ৰাফাৰ বিকাশ সিনহা শ্ৰেষ্ঠ ডেবুট অভিনেতা ৰাজীৱ পে শ্ৰেষ্ঠ ডেবুট অভিনেত্ৰী চেৰটিহুন টিছপি শ্ৰেষ্ঠ কম বয়সীয়া অভিনেতা সন্মান লাংকাই ক্ৰো শ্ৰেষ্ঠ গীত কচনচি নে টেম নেজিমা শ্ৰেষ্ঠ প্লেবেক ছিংগাৰ প্ৰেম টেৰাং শ্ৰেষ্ঠ প্লেবেক ছিংগাৰ নিতু টিমুপি শ্ৰেষ্ঠ সাজসজা অলি টেৰনপি আদি বিশিষ্ট ব্যক্তিসকলে এই বছৰ কংকাট ফিল্ম শ্ৰেষ্ঠ কংকাট ফিল্ম এৱাৰ্ড লাভ কৰে ডিফু কলাকেন্দ্ৰৰ প্ৰেক্ষাগৃহত 16 এপ্ৰিলত অনুষ্ঠিত হৈ যায় কাৰ্বি কুৰ্ফ আমে দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সদস্য তথা প্ৰতিনিধিৰ যোগদানেৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই দ্বিতীয় পৰ্যায়ৰ বৰ্ষপতি দিৱসৰ অনুষ্ঠান উল্লেখযোগ্য যে পুৱা প্ৰায় 9 বজাত কাৰ্বি কুৰ্ফ আমে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰি পুৱা ভাগৰে প্ৰায় 10 বজাৰ পৰা অনুষ্ঠিত হয় বিশেষ আলোচনা সভা কাৰ্বি কুৰ্ফ আমেৰ সভাপতি ৰাকেশ সিং টেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত এই বিশেষ আলোচনা সভা আধৰে কালাচি হানছে সভাত উপস্থিত বিষয়ববীয়াসকলৰ মাজত কেইবা ঘণ্টা ধৰি হোৱা আলোচনা মৰ্মে প্ৰধানকৈ দুটা বিষয় এক সিদ্ধান্ত গ্ৰহণ কৰে প্ৰথমে আগন্তুক 30 এপ্ৰিলত ডিফু নগৰ সমিতি আলোচনাৰ কক্ষত 10 বজাৰ পৰা কাৰ্বি কুৰ্ফ আমে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব দ্বিতীয়তে কাৰ্বি লামমেট আমে কেন্দ্ৰীয় কমিটি কাৰ্যালয় আলোচনাৰ কক্ষত অহা 15 মেত এক সম্প্ৰসাৰণ সভা অনুষ্ঠিত কৰি উক্ত সভাত কাৰ্বি লামমেট আমে কেচিএছ কাৰ্বি ৰং আচাৰ আমে কাৰ্বি আংলং ৰং আচাৰ আমে বিষয়ববীয়া শ্বেৰ সংথম আমে আৰু কাৰ্বি ৰিচসকলক নিমন্ত্ৰণ কৰি পৰৱৰ্তী বছৰৰ জানুৱাৰী 30 আৰু 31 তাৰিখত হ'ব লগা সেমিনাৰ অনুষ্ঠানলৈ বিশিষ্ট সাহিত্যিকসকলৰ নিমন্ত্ৰণ কৰা আদি বিষয়বোৰৰ সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ
আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত ভোটগ্ৰহণ আগ সন্ধিয়াত লংকাত অঘটন লংকাৰ নকটি স্বাৰ্থে গাঁৱত আজি সন্ধিয়া গৰু চলাবলৈ বুলি যোৱা কালিমতি নামৰ এজন নৱমমান শ্ৰেণীৰ ছাত্ৰক ৪-৫ জনীয়া দুৰ্বৃত্তৰ দল এটাই বন্দুকেৰে গুলীয়াই আহত কৰে এই ঘটনাৰ পৰৱৰ্তী সময়ত আহত কিশোৰজনে সেই স্থানৰ পৰা কোনোমতে পলাই আহিবলৈ সক্ষম হয় পিছত পৰিয়ালৰ লোকে আহত কিশোৰজনক ততাতৈয়াকৈ লংকা খণ্ড প্ৰাথমিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসালয় কৰ্তৃপক্ষই কিশোৰজনৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে কিশোৰজনে উক্ত দুৰ্বৃত্ত দলৰ একাংশ চিনাক্ত কৰিবলৈ সক্ষম হৈছে পাৰিবাৰিক কণ্ডলৰ পুতক তুলিবলৈ এই ঘটনা সংঘটিত কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী অজয় চৌহান নামৰ এজন ফাৰ্মাচিষ্টৰ আজব কাণ্ড ৰোগীক বেজী দিব লগা অংশত তোলা জাতীয় একো নকহাকৈ পিন্ধা কাপোৰৰ ওপৰৰ পৰাই দিয়ে বেজী সীমান্ত এলেকাৰ উম্ফু বজাৰ এলেকাত ৰোগীক জীৱনক লৈ হেতালি খেলা এই ফাৰ্মাচিষ্টজনৰ বিপক্ষে এনে কাণ্ডত তীব্ৰ অভিযোগ তুলিছে স্বয়ং বজাৰ কমিটিৰ বিষয়ববীয়াসকলে হামৰেনৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত মেঘালয় পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকা উম্ফু এই উম্ফুতেই অজয় চৌহান নামৰ এজন ফাৰ্মাচিষ্টে কৰে ঔষধৰ ব্যৱসায় এই এলেকাতে ঔষধৰ ব্যৱসায় তথা ৰোগী আদি চোৱাৰ কাম কৰা ফাৰ্মাচিষ্টজনে বেজী দিবলৈ হ'লে কাপোৰ তুলি খালী অংশত নহয় কাপোৰৰ ওপৰৰ পৰাই বেজী দিয়ে সাধাৰণতে ডাক্তৰ নাৰ্ছে ৰোগী বেজী দিয়াৰ আগতে বেজী দিব লগা অংশত পুনতে তুলাত স্প্ৰেড জাতীয় ভিজাই লৈ ঘঁহি দিয়ে আৰু তাৰ পিছতহে দিয়ে বেজী কিন্তু স্বাস্থ্য জগতত আজব নিয়মেৰে এইদৰে বেজী দিয়ে উম্ফু এলেকাৰ ৰোগীসকলক kiso thektik hurli mati pichi lo la pi pen sinang pumra plut lo ke bijita achilom po am par nang ni lo am pi pen sinang pumra plut lo ansi la suhut mene nang di guardian do bo mate nan pang kenang ba do in family an kala sori hen sang bo ter lo ante la so biji pidat pen nang di kiso me dat lomba mate ko son me la biji pidat pen dang te pumas ni ke wang ke ni pok pumat abi si ju tu pi khangjang lo angke da pun nang hang lon ke nang dom chu det lo so mang ni pensi dai dai la pia thak pen sinang pi la puluma pi nang pas hiri re ma la so pi bang chi oi thap pe ma pe ma direct si pumplot lo kuson lo la ki pi ke ye tu apinyat athak pen pumplot pi thak pen pumplot ante la so pen kiso me ima mate ka prega kiso la son to ima la pen malabi pidat ma aning wang tu phak dat lo ang par dak nang hang lo ke la pen ke nang dun de pesen do nang dun de dat lo ma hamren pen ka tu dawai wan tu cpc বেজী দিবৰ বাবে নাই কোনো চিকিৎসক বা ডাক্তৰৰ পৰামৰ্শ আমাৰ কাট নিজৰ সাংবাদিকৰ আগত সদৰি কৰা মতে ইয়াৰ আগতে মেঘালয় একেবাৰে দাঁতি কাষৰীয়া সীমান্ত এলেকাত 16 বছৰ ধৰি ঔষধৰ ব্যৱসায় লগতে এইদৰে ৰোগীক প্ৰয়োজন মতে ঔষধ দিয়া বা বেজী দিয়া কাম কৰে তাত ঠিক ঠাকেই কৰি আছিল কিন্তু উম্ফুলৈ আহি এইদৰে চিকিৎসা জগতত নতুন পৰম্পৰা প্ৰৱৰ্তন কৰিলে তথাকথিত ফাৰ্মাচিষ্ট অজয় চৌহানে মই কাপোৰ গুচাইছিলোঁ তেখেতে মানা কৰিছে বুলি মই এইটো তলত থাকে নহয় জেঙেটো এই জেঙে যেতিয়া গুচাইছোঁ তেতিয়া মানা কৰিছে বুলি ছোৱালীয়ে গাভৰু বুলি দে মই মাৰি দিছোঁ আৰু পাতলা আছে তেনেকুৱা নিয়ম আছে নেকি নাই নাই কিন্তু তেখেতে বাধা কৰাৰ কাৰণে মই ইমান দুখাই বাধা কোনে কৰিলে তেখেতে ছোৱালীজনীয়ে এই মুহূৰ্তত আমি সংবাদ মাধ্যমে প্ৰশ্ন এটা সুধিছিলে তেখেতে বোলে সম্পূৰ্ণ কাপোৰ ওপৰত আপুনি মাৰিছে আৰু এনেকুৱা নহয় হয় হয় তেতিয়া আপুনি কি ক'ব বিচাৰিছে এতিয়া
মই কি ক'ম আৰু মইতো এনেকুৱাতো কৰা নাই কিন্তু যদি আপোনালোকে কি কয় আৰু আপোনালোকেহে জানে এইজনটো ইয়াতে কৰিছিলোঁ তেতিয়াতো মই কৈছোঁ কাপোৰ গুচাম বুলি তেখেতে কৈছে নাই 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 এনেকৈ দিব নালাগে মই কৈছোঁ ভণ্টি চা এইটো মই কাপোৰটো গুচোৱাৰ নিয়ম আছে থাক যদি তই নামানো যদি তলতো আছে যে জেঙীয়াটো এই জেঙীয়া পাতলা আছিলে চাইছোঁ তেতিয়া মই দি দিছোঁ আপুনি নথি পত্ৰ হাতত নাৰাখা কিমান দিন হ'ল নহয় বেছি দিন হোৱা নাই এই মানে জেৰক্সটো আছিলে কিন্তু বৰষুণত একবাৰ লাগি দি আহোঁতে ভিজি গ'ল বৰবাদ হৈ গ'ল তেতিয়া মই এফালে কাপোৰ ধুইছোঁ কাপোৰ চেঞ্জ হৈ গ'ল তাৰপিছতে মই ধৰক যে ইয়াত দোকান বহাৰ পিছতে কেইদিন পিছত মোক কৈছে কাগজৰ কথা মই কৈছোঁ মোৰ বেংকত আছে কাগজটো এতিয়া পইচা পূৰ্ণ নকৰিলে মোক বেংকে নিদিয়ে মই BM ছাৰকো দিছিলোঁ BM ছাৰে কৈছে মানে কাগজ পইচা কিলে গৰু গাহৰিক দিয়াৰ দৰে পোনে পোনে ৰোগী পিন্ধা কাপোৰৰ ওপৰৰ পৰাই বেজী দিয়ে চিকিৎসা বিষয়ক সম্যক কোনো জ্ঞান নথকা অজয় চৌহানে এইদৰে ৰোগীৰ জীৱনৰ সৈতে কেনেকৈ হেতালি খেলিব পাৰে স্থানীয় ৰাইজে অজয় ফাৰ্মাচিষ্টজনৰ বিৰুদ্ধে সহস্ৰ ৰাইজ তথা উমফু বজাৰ কমিটিয়ে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে জিলা প্ৰশাসনক আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ